নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ বাবে পনীৰৰ এটা বিশেষ ৰেচিপি লৈ আহিছোঁ। আহকচোন চাওঁ ৰেচিপিটো কেনেকৈ তৈয়াৰ কৰিলোঁ। ইয়াৰ বাবে মই লৈছোঁ 2টা পিঁয়াজ, এটুকুৰ আদা আৰু কেইফুটামান নহৰু, 2টা কেঁচা জলকীয়া, লগতে লৈছোঁ 3টা বিলাহী। বিলাহী 3টা মই মিক্সিত দি ভালদৰে পিচি ল'ম। আৰু লৈছোঁ তিয়াই থোৱা 10-15টামান কাজু বাদাম। পনীৰখিনি মই অলপ দীঘলকৈ কাটি লৈছোঁ আৰু মই অলপ ভালকৈ ফেটি লোৱা দৈ লৈছোঁ। এতিয়া মই পেনখনত 2 চামুচমান জোখৰ ৰিফাইন তেল লৈছোঁ। তেলখিনিত মই আধা চামুচমান জোখৰ জিৰা, এটা শুকান জলকীয়া আৰু লং, ইলাচি, ডালচেনি যোগ কৰি দিছোঁ। এতিয়া ইয়াত আদা নহৰুখিনি দি অলপমান লৰাই ল'ম। আদা নহৰুখিনি অলপ ভাজ খালে পিঁয়াজখিনিও যোগ কৰি দিম। পিঁয়াজখিনি অলপ ভাজ খালে কাজু বাদাম কেইটা আৰু কেঁচা জলকীয়া 2টাও এড কৰি দিম। এতিয়া আমি এইখিনি এটা বাচনত কাঢ়ি অলপ সময়ৰ বাবে ঠাণ্ডা হ'বলৈ দিম। পিঁয়াজখিনি ঠাণ্ডা হোৱালৈকে আমি পনীৰখিনি ভাজি ল'ম। এতিয়া আমি পেনখনত অলপমান তেল দি তাত কাশ্মীৰী জলকীয়া গুড়া, অকণমান নিমখ আৰু অকণ হালধি দি ভালদৰে লৰাই ল'ম। এতিয়া ইয়াত পনীৰখিনি এপিচ এপিচকৈ দি দিম। আপোনালোকে দেখিছে পনীৰখিনিৰ পৰা পানী ওলাই আহিছে। গতিকে এই পানীখিনি শুকোৱালৈকে পনীৰখিনি আমি ভালকৈ ভাজি ল'ব লাগিব। পনীৰখিনি হৈ গৈছে, গতিকে এইখিনি মই এখন প্লেটত কাঢ়ি থ'লোঁ। এতিয়া আমি ঠাণ্ডা হ'বলৈ দিয়া পিঁয়াজ, আদা, নহৰুখিনি ভালকৈ মিক্সিত অলপ পানী মিলাই পিচি ল'ম। এতিয়া মই পেনখনত 2 চামুচমান বাটাৰ দিলোঁ। এতিয়া ইয়াত আধা চামুচ কাশ্মীৰী জলকীয়া গুড়ি আৰু আধা চামুচ হালধি গুড়ি দি ভালদৰে মিলাই ল'লোঁ। এতিয়া আমি ইয়াত পিঁয়াজৰ বনাই থোৱা পেষ্টখিনি এড কৰি দিলোঁ। এইখিনি অলপমান ভাজ খোৱাৰ পিছত বিলাহীৰ পেষ্টখিনিও এড কৰি দিম। এতিয়া ইয়াত অলপমান জিৰা গুড়া, অলপমান জালুকৰ গুড়া আৰু অলপমান ধনিয়া গুড়ি দি ভালদৰে মিলাই দিম। এতিয়া আমি গেছৰ ফ্লেমটো অফ কৰি কিছু সময়ৰ বাবে ঠাণ্ডা হ'ব দিম। কাৰণ গৰম বস্তুখিনিত দৈ যোগ কৰিলে দৈখিনি ফাটি যাব পাৰে। দৈখিনি দি কিছু সময়ৰ বাবে ভালকৈ মিলাই গেছৰ ফ্লেমটো পুনৰ অন কৰি দিম আৰু তাৰপিছত অলপমান নিমখ এড কৰি দিম। এতিয়া ঢাকোনখন মাৰি কিছু সময়ৰ বাবে বস্তুখিনি অলপ সিজিবলৈ দিম। এতিয়া ইয়াত অলপ গৰম মছলা পাউডাৰ এড কৰি দিম। আজিৰ আমাৰ ৰেচিপিটোৰ বিশেষ ইনগ্ৰিডিয়েণ্টটো হৈছে বজাৰত পোৱা টমেটো কেটচাপ। গতিকে এতিয়া মই টমেটো কেটচাপ 1 চামুচ এড কৰি দিম। ই আমাৰ গ্ৰেভিটোৰ টেষ্টটো আৰু বঢ়াই তুলিব। এতিয়া মই পনীৰখিনি এড কৰি দিম। পনীৰখিনি বেছি জোৰকৈ নলৰাব, নহ'লে ই ভাগি যাব পাৰে। এতিয়া গ্ৰেভিখিনি ঢাকোনখন মাৰি অলপ সময়ৰ বাবে এৰি দিম। এয়া দেখিছে আমাৰ গ্ৰেভিখিনি প্ৰায় ৰেডি হৈ গৈছে। গতিকে ইয়াত অলপ মই কচুৰি মেথি এড কৰি দিছোঁ। কচুৰি মেথিয়ে গ্ৰেভিটোৰ টেষ্টটো আৰু বঢ়াই তুলিব। এয়া আমাৰ পনীৰৰ গ্ৰেভি ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।